দাদা ও দাদা ও ভাইটি আহিলা হয় দাদা কিন্তু আজিৰ পাৰি মই আৰু স্কুললৈ নাযাওঁ কি হৈছে ভাইটি তুমি কিয় এনেকৈ কৈছা ভাইটি কি হৈছে তোমাৰ কোৱাচোন তুমি আগতে ইয়াতে বহাচোন তাৰপিছত মোক কি কি হৈছে ঠিক আছে দাদা মানে মোৰ দাদা স্কুলৰ ফিজটো দিব লগা আছিল হ'ব দিয়া মই কিবা এটা কৰিম দিয়া তুমি চিন্তা কৰিব নালাগে দাদা তুমি ভাত খাইছা নে মই খাইছো দিয়া তুমি খাই লোৱাচোন যোৱা ঠিক আছে দাদা মালিক মালিক তুমি কি হৈছে তোমাৰ মালিক মোক অলপ টকা লাগিছিল টকা তোমাক তো এই দুদিনমান আগতে টকা দি পঠিয়ালো আৰু টকা লগাই হ'ল মানে মালিক মোৰ ভাইটিৰ কাৰণে স্কুলত ফিজ দিব লগা আছিল সেইকাৰণেহে আপোনাৰ ওচৰলৈ আহিছো মোৰ ইয়াত কোনো টকা থকা নাই তুমি এতিয়া ইয়াৰ পৰা ওলাই যোৱা মালিক মই আপোনাৰ ভৰিত ধৰিছো এনেকুৱা কাম কেতিয়াও নকৰিব বাজিতে বুজাই নাযাব মালিক ৰবাচোন এতিয়া আৰু কি হ'ল ঐ ভিক্ষাৰী জাত তোৰ কি লাজ চৰম বোলা বস্তু নাই নেকি যা এতিয়া ইয়াৰ পৰা ওলাই যোৱা খগেন খগেন বোলো ওলাই আহাচোন তুমি ইমান দিন ক'ত আছিলা মই ইমান দিনে বাহিৰত আছিলো অলপ কামৰ বাবে গৈছিলো পিছে কিবা দৰকাৰ আছিল নেকি মই যে তোমাক অলপমান টকা দিব আহিছিলো সেইখিনিকে দিবলৈ আহিছো এয়া লোৱা নহ'লে চাহ একাপ খাই যোৱাচোন নাই নাই আজি সময় নাই মোৰ ঠিক আছে তেনেহ'লে কেতিয়াবা পিছত আহিবা হ'ব দিয়া ভাইটি এইখিনি লোৱাচোন ঠিক আছে দাদা এতিয়া মই আহো হ'ব দিয়া দাদা 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 মই চাকৰি পাই গলো কি তুমি চাকৰি পালা সঁচানে যদি তোমাৰ বিশ্বাস হোৱা নাই তেনেহ'লে এইখন চোৱা ভাইটি মইতো লিখা পঢ়া কৰা নাই মই কেনেকৈ পঢ়িব পাৰিম হ'ব দিয়া তুমি চাকৰি পোৱা বুলি মই বিশ্বাস কৰিছো দিয়া থোৱা আজি যে মই কিমান সুখী হে ভগৱান তোক ঘৰত কোনোবা আছেনে ওলাই আহচোন কাক বিচাৰিছে আপুনি মই বহুদিন খাব পোৱা নাই কিবা এটা দিলে ভাল আছিল ঠিক আছে মই কিবা এটা লৈ আহো তুমি তোমাৰ আজি এই অৱস্থা কেনেকৈ হৈছে মোৰ ঘৰ দুৱাৰ সকলো বিক্ৰী কৰি দিছো মোৰ অহংকাৰৰ পতন হৈছে
তোমাক মই এদিন বৰ বেয়া ব্যৱহাৰ কৰিছিলোঁ আজি তাৰে শাস্তি মোক ভগৱানে দিছে তুমি মোক সেইদিনা যেনেকুৱা ব্যৱহাৰ কৰিছিলা কিন্তু তোমাক মই আজিও তেনেকুৱা কৰিব পাৰোঁ ইচ্ছা কৰিলে মই গল্টা মাৰি দিব পাৰোঁ কিন্তু নকৰোঁ কিন্তু তোমাৰ দৰে মই স্বাৰ্থপৰ মানুহ নহয় বুজি পাইছা আপুনি মোক প্লিজ ক্ষমা কৰি দিয়ক মই সেইদিনা বৰ অন্যায় কৰিছিলোঁ একো নাই দিয়া কিবা এটা খাই যাবা